বাৰ লগত এটা সুতত আহিছিলো বা ইয়া কেনেকুৱা হৈছে মেকআপ ককচোন লাকিয়ে কৰিছে মেকআপ এয়া ভাস্কৰ ভিন্দু ছোৱালীবিলাকে চাব আমাৰ লগত সেইটো দেখাই দিছোঁ এয়া বৰষা বা ভাস্কৰ ভিন্দুক দেখাই দিছোঁ ছোৱালীবিলাকে চাব বুলি বৰষা বা আকৌ লৈছোঁ ভাগৰ লাগিছে আৰু হেল্ল' এভৰিৱান টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোলৈকে পুনৰবাৰ মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা স্পেচিয়েলতকৈও স্পেচিয়েল ব্লগ আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই এতিয়া আছোঁ শিৱসাগৰত আৰু মই এতিয়া যাম যোৰহাট গতিকে আপোনালোকে চাব মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়া মই টাউন আহিছোঁহে মানে ইয়াৰ পৰা এতিয়া মই গৈ থাকিম যোৰহাট অভিমুখে কাক লগ পাওঁ কি কৰোঁ আজিৰ দিনটো আপোনালোকে চাব স্পেচিয়েল হয় এতিয়াই নকওঁ খালি গৈ লওঁচোন চাব কি হয় ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ এতিয়া গতিকে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' একদম বেমাৰী হৈ আহিছোঁ মই এতিয়া ৰিজৰ্টৰ মুখৰ আগত আহি পাইছোঁহি দেখাই থাকিম কাক লগ পাওঁ আপোনালোকক ধুনীয়া লোকেশ্যন আৰু এটা কথা শুনক না হেল্ল' আপুনি গুৱাহাটীত আছে যদি এই মেনুখন চাইছিলে নেকি চব ৰাতিৰ ভিউটো মই একচুৱেলি বৰষাবাক শ্বুট কৰিব আহিছিলোঁ আৰু এইটোত আমি আছিলোঁ মই তাত মেকআপ দি আছিলোঁ মেকআপ দিওঁতে ভিডিঅ' ইমান কৰিবলৈ নহ'লে আৰু দেৰি হ'ল যে এটামান বজাত মই আহি পাইছোঁহি ডেৰটাত ডিজাইনাৰ আৰু ফটোগ্ৰাফাৰ অহা দেৰি কৰিলে আমি আছোঁ এখন 7 ছিষ্টাৰ ৰিজৰ্ট যোৰহাটত এয়া চাওক ভিউটো এতিয়া বৰষাবাই শ্বুট কৰি আছে মই দেখাম মই মানে আহিছোঁহে মেকআপ চেকআপ দি মেলি আজৰি হৈ পিনি এইফালে হাই কৰি দিয়ক মোৰ ইউটিউব চেনেলত লাইভ দিম এতিয়া
শ্বুট কৰি আছে মই দেখাম ফটো পুৰা মাৰি আছে লাইটটো কমি গ'ল ন এতিয়া আৰু এয়া মই আজি আছোঁ বৰষাবাৰ লগত এটা শ্বুটত আহিছিলোঁ বা এয়া কেনেকুৱা হৈছে মেকআপ কওকচোন লাকিয়ে কৰিছে মেকআপ মোৰ আজি আৰু ধুনীয়া মেকআপ কৰিছে আই মেকআপটো বিশেষকৈ কৰি থাকোঁতে মই কৈছিলোঁ যে আই মেকআপটো সঁচাকৈ ভাল কৰিছে আৰু লগতে আজি কাপোৰযোৰ মোৰ অফলেট খুব ফেভৰেট ডিজাইনাৰ ফামিং খাম ব্ৰেণ্ডটোৰ নাম চাউচেঙৰ ডিজাইনত এইযোৰ কাপোৰ পিন্ধিছোঁ অলপ ৰাণী পিংক কালাৰ এটা সুন্দৰ লোকেশ্যনত 7 চিষ্টাৰ্ছত আৰু আজি ফটোগ্ৰাফী মেকআপ কৰিছে লাকি কাপোৰ পিন্ধিছোঁ ফামিং খামৰ জুৱেলাৰী কণমানিৰ হেল্ল' এভৰিৱান আজি মই এটা ফটোশ্বুটত আছোঁ বৰষাবাৰ লগত বা কেনেকুৱা পালে মেকআপ আৰু আজি মানে অনুভৱটো কিছু কৈ দিয়ক খুব ভাল লাগিলে আজি শ্বুটটো কৰি যোৰহাটত শ্বুটটো কৰিছোঁ শিৱসাগৰৰ লাকিয়ে মোৰ মেকআপ কৰিছে লাকিৰ মেকআপৰ বিশেষত্বটো হৈছে আই মেকআপ বৰ ধুনীয়া কৰে আই মেকআপটো সঁচাকৈ ভাল কৰিছে এনেই মই খুব ভাল দেখিছোঁ আই মেকআপটো আপোনালোকে ফটোজত গম পাব ফটোগ্ৰাফী কৰিছে প্ৰিয়াংকু আৰু ফটোগ্ৰাফী কৰিছে প্ৰিয়াংকু কৌশিক ফটোগ্ৰাফী আৰু জানদীপ মেছে ফটোজ আৰু ভিডিঅ'জ আহি আছে আপোনালোকৰ ওচৰলৈ কাপোৰযোৰ এয়া ফামিং খামৰ মোৰ ওৱান অফ মাই ফেভৰেট ডিজাইনাৰ্ছ ফামিং খাম ব্ৰেণ্ডটোৰ নাম চাউচেং এয়া ডিজাইন আৰু বাকী জুৱেলাৰী এয়া কণমানি ষ্ট'ৰ ডিব্ৰুগড়ৰ এই গোটেই প্ৰচেষ্টা আপোনালোকৰ ওচৰলৈ অতি শীঘ্ৰে আহি পাবহি আপোনালোকে এওঁলোকক এই উঠি অহা প্ৰজন্মৰ যি প্ৰতিভাৱান এওঁলোক য়াংষ্টাৰ্ছ এওঁলোকক অলপ সহায় কৰিলে উৎসাহিত হ'ব চ' আপোনালোকে চাই থাকিব লাকিৰ ইউটিউব চেনেল আৰু তলৰ কমেণ্টছত জনাব যে এই কামখিনি আপোনালোকে কেনেকুৱা এয়া বা লাষ্ট আৰু থেংক ইউ চব সামৰিছোঁ এতিয়া পেক আপ হ'ল আমাৰ দিনযোৰা কাৰ্যসূচী ইমানতে সমাপ্ত কৰি শেষ হৈ গ'ল কৰি থাকোঁ এয়া ভাস্কৰ ভিন্দু
ছোৱালীবিলাকে চাব আমাৰ লগৰ সেইটো দেখাই দিছোঁ এয়া বৰষা বা ভাস্কৰ বিন্দুক দেখাই দিছোঁ ছোৱালীবিলাকে চাব বুলি হেৰি এইটো কি ক'ব লাগিছিল এতিয়া ইয়াত পেকিং কৰি আছোঁ আমি আৰু লৈছোঁ এতিয়া আমি যাব লৈছোঁ যাম আৰু ভিউটো মই দেখাম এয়া প্ৰিয়াংকুৱে পুৰা হেৰি সামৰি আছে আমাৰ শেষ হ'ল শ্ব'টো আমাৰ ৰাতিয়ে হ'ল একচুৱেলি এইটো চাওক ইমান ধুনীয়া ইয়ালৈ আহিব পাৰিব ৰ'বা আকৌ কৰি লৈছোঁ ৱাও মানে এইটো মানে দিনতো ভাল হয় ৰাতিও লাইটিংখিনি বেছি ধুনীয়া হৈছে এইখিনি অ'কে বাই বাই অঁ ভাস্কৰ কিন্তু বাই 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 বক্সটো ফোন আহি আছে ঠিক আছে বাই ৱাও ভিতৰটো চব গোটেই খৰাহি তাৰ পৰা মই দেখাম এইটো মোক নামাৰিলা ইয়াৰ বেক চাইডত এইটো চোৱা ইমান কনজুচ আমি কৰি থাকে ফটো এখনো মাৰি নাই দিয়া কোনকেইখন ফটো সেইখন অকল এখন মাৰিছে অকল এখন মাৰিছে সেইখন মাৰিছে এইটো চাওক আহিব পাৰিব ইমান ধুনীয়া এইবিলাক এইটো বেকগ্ৰাউণ্ড ই মানে অহাৰ পৰা অকল এইটো খেলিয়া আছে ইফালে খেলিব নাজানে সোমালে ন লাজ পালা ব্লগটোত এইটো হৈছে এইটো হৈছে এনেকৈ আছে আমি সেই তাৰ পৰা ৰুমৰ পৰা আমি গুচি আহিলোঁ গুচি আহি পিনি এয়া এইটো ফ্ৰণ্টটো আমি যামেই আৰু এতিয়া ইয়াত ডিনাৰ কৰি পিনি আমি গুচি যাম ঘৰলৈ সেইটো পইচা আমাৰ এতিয়া মানে আমি খাই পিনি যাবলৈ লৈছোঁ আৰু আমাৰ যাব হৈ গ'ল বিল চিল পে'মেণ্ট কৰি পিনি এতিয়া ওলাইছোঁ ৰাতি ইমান ধুনীয়া লাগিছে মই আহিম মোৰ বাৰ্থডেত আহিম মই পাতি আছোঁ তাকে কি হয় নাজানো আৰু কৈ দিয়া নাই সেইবিলাক চব ইমানেই ধুনীয়া এতিয়া মই যাওঁ এজন ইমান আন্ধাৰ লাগিছে ন আমাৰ ছেটআপটো অলপ চলপ গম পাইছে এতিয়া লাইটিং ভিউ আছে যদি আপোনালোকৰ ফটো কিবা থাকে প্লেনিং থাকে সেইটো কাম ইভেনিং থাকে এণ্ড স্পেচিয়েলি 25 ডিচেম্বৰ আমি ইভেণ্ট অৰ্গেনাইজেশ্যন কৰি আছোঁ চ' নিশ্চয় ফ্ল'ৰ গৈ থাকিব আহক 7 চিটাৰ ভিজিট কৰক হোপ ইউ অলৱেজ আমাৰ ভাল লাগিলে বহুত ধুনীয়া ভিউটো আৰু আমি এতিয়া মানে মেইনলি আমি লাইটিঙতে শ্বুটিংটো মানে শ্বুটটো কৰিব আহিছিলোঁ মানুহখিনিও ভাল বিহেভিয়াৰ যথেষ্ট ভাল গতিকে আপোনালোকে আহিব পাৰে অকণমান সোমাই আছে বাৰু ইমানো সোমাই থকা নাই আৰু টাউন পাবগৈ নালাগে পৰা আপোনাৰ 6 কিলোমিটাৰ মেইন ৰোডৰ পৰা 1 কিলোমিটাৰ আচ্ছা মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়ক প্লিজ ছাবস্ক্ৰাইব আপুনি প্ৰথম আহিছে যেন বেয়া লাগে কিন্তু চিন্তা মাৰি থেংক ইউ আৰু আজি মই মোৰ ব্লগটো ইয়াতে সামৰিছোঁ বাই আৰু এই বাহিৰত মই এতিয়া ফ্লাছটো দি পিনি ভিডিঅ' কৰিবলগীয়া হৈছে আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তুমি কৈ দিয়া কিবা এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট কৰি বনাই আছে ভিডিঅ' আৰু ভিডিঅ'য়ে বোলে ফ্লাছ লাইট দি থৈছে বাহিৰত কাৰণে গতিকে বাই বাই লাভ ইউ অল